যে শুই আছিলোঁ হঠাৎ চুটকিৰ অট্ট পালি কাপোৰ কামুৰিছে, হাতত কামুৰিছে, আমাক জগাব বিচাৰি আছিলে। আমি ভাবিছিলোঁ তাৰ কিবা লাগিছেই নেকি। দৰ্জাখন খুলি দিলোঁ। সাধাৰণতে তাৰ কিবা লাগিলে অশান্তি কৰে। আজি দেখোন যোৱা নাই। তাই ভিতৰলৈ আকৌ আহি কাপোৰ টানিব ধৰিছে, হাত কামুৰিব ধৰিছে, কিবা যেন ক'ব বিচাৰিছে। মই ভাবিলোঁ হঠাৎ কি হ'ল ইয়াৰ। ভাবি থাকোঁতে আহিলেই নহয় মালটো 6.4 ৰিক্টাৰ স্কেল। তেতিয়াহে গম পালোঁ ইহঁতে আগতীয়াকৈ গম পাই যায় এয়ে যে ভূমিকম্প হ'ব হৈছে।